আক্ৰমণত শ্বহীদ হোৱা বীৰ CRPF জোৱানসকলে বহুজনে বহু সা সুবিধা আগবঢ়াইছে আৰু এবাৰ তেওঁলোকৰ শ্ৰদ্ধাঞ্জলি জনাই তেওঁলোকৰ পৰিয়ালবৰ্গলৈ জনসেৱা নামৰ এটা এন.জ.য়ে ৬১,০০০ টকাৰ চেক সাহায্য অনুদান আগবঢ়াইছে আৰু ১৪ ফেব্ৰুৱাৰী জম্মু কাশ্মীৰত শ্বহীদ হোৱা ভাৰতীয় বীৰ সৈনিকসকলৰ পৰিয়ালবৰ্গলৈ লখিমপুৰ জনসেৱা এন.জ.ৰ ৬১,০০০ টকা চেক সাহায্য অনুদান আৰু লখিমপুৰ নগৰৰ জনসেৱা নামৰ এক এন.জ.ও লখিমপুৰ জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতীয় শ্বহীদ বীৰ সৈনিকসকলৰ পৰিয়ালৰ সাহায্যাৰ্থে ভাৰত চৰকাৰলৈ ৬১,০০০ টকাৰ চেক প্ৰদান কৰে জনসেৱা তৰফৰ পৰা আৰু লখিমপুৰৰ আমাৰ এজনা ব্যক্তি দিছে আমাক সহায় 63,101 এইটো আমাৰ তৃতীয় পৰ্যায়ৰ কাৰ্যত প্ৰথমতে আমি পৰ্যায়ত আমি আমাৰ টাউনত যিবিলাক গৰীব দুখীয়া মানুহ ফুটপাথত শুই থাকে তেখেতসকলৰ মাজত কম্বল বিলাইছিল বিহুৰ দিনাখন আমি প্ৰায় ভালেমান সংখ্যক মানুহক আমি কম্বল দিলাম আমাৰ